এতিয়া শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত সোমাইছোঁ টিকেট কৰি পেলাই। তো ভিতৰৰ দৃশ্যাংশ আলি দেখুৱাম আপোনালোকক, চাই যাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। তো ব'লক এতিয়া আমি অলপ আগুৱাই যাওঁ। এয়া আপোনাৰ পাৰ্কিঙৰ জেগা। ইয়াত কোনো ধৰণৰ হেৰি কৰা চাৰ্জ কৰা নহয়, আগতেই লৈ লয়। বাকী আগলৈ যাওঁ, কি কি আছে দেখুৱাম। তো ইয়াত পানীত পাৰ্কতে ইয়াত দেখিছে আপোনাৰ এই হাতী সুৰ দাঙি আছে। এইফালে ওপৰত গৰুৰ পক্ষীৰ ওপৰত ভগৱান বিষ্ণু, আৰু তলতে ঘৰিয়ালে হাতীক গজেন্দ্ৰক কামুৰি ধৰিছে। আৰু এইফালে পাৰ্কৰ অৱস্থা নাই। পাৰ্কৰ আগতে হয়তো ভূমিকম্পত ক্ষয়ক্ষতি হ'ল চাগে, এইটো ক'ব নোৱাৰোঁ। আৰু এইটো আপোনাৰ কাহিনীটোৱে ব্ৰহ্মাই আদি কৰি প্ৰাৰ্থনাটোৰ লগত সেই প্ৰাৰ্থনাটো এইটো এটা হেৰিৰ পৰাই সৃষ্টি হৈছিল, গা গজেন্দ্ৰৰ উপাখ্যানৰ পৰা। গজেন্দ্ৰ হাতীকে গা এই ঘৰিয়ালে কামুৰি থাকোঁতে পদুম ফুলপাত দি কেনেকৈ ভগৱান বিষ্ণুক সেৱা কৰিছিলে, গৰুৰ পক্ষীৰ ওপৰত ভগৱান বিষ্ণু কেনেকৈ আহিছিলে, সেইখিনি কথাটোৰ জৰিয়তে বুজোৱা হৈছে। আৰু ইয়াত দেখিছে আপোনাৰ ফলকখনৰ ওপৰত গা গজেন্দ্ৰৰ উপাখ্যানৰ বিষয়ে ইয়াত লিখি থোৱা আছে। এয়া গ্ৰাহক নিধন কৰিলে আৰু উদ্ধাৰ কৰিলে গজেন্দ্ৰক, শ্ৰী বিষ্ণুৰ পৰশত অভিশপ্ত দুয়ো ৰজাই সেইখিনি। ব'লক এতিয়া বাকী দৃশ্যসমূহ দেখুৱাম। এইফালে আপোনাৰ মিউজিয়ামলৈ সোমাই এখন ছেকেণ্ড গেট, ফাৰ্ষ্ট গেটখন মই পাৰ হৈ আহিলোঁ। ছেকেণ্ড গেট এইফালে দলঙৰ ওপৰত, তলত হয়তো পানী আছিলে, পানী থাকে, এতিয়া পানী নাই। এতিয়া আপোনালোকে দেখিছে ফটোশ্বট কৰি থাকে গছৰ ওপৰত, গছক কেনেকৈ ধৰি পেলাই ফটোশ্বট কৰিছে। এয়া কাপোলছবিলাক এনেকৈ ঘূৰি আছে। আৰু এতিয়া মই ছিংগলকৈ ঘূৰি ফুৰিব লাগিব, এনেকৈ ব্লগ বনাই ঘূৰি ফুৰিব লাগিব, উপায় নাই। এইফালে এইটো কিহৰ দৃশ্য দেখুৱাইছে, এইটো চিফুঙৰ দৃশ্যটো দেখুৱাইছে, বাঁহীখুটি একেই, বাঁহীৰে এটা প্ৰকাৰ। বাকী এইফালে পানী অলপ আছে। বাকী পাৰ্কবিলাক ধুনীয়াকৈ সজাই ৰাখিছে, চাফ চিকুণ কৰি ৰাখিছে, সেইটো কিন্তু মানিব লাগিব। এতিয়া ব'লক বাকী ওপৰলৈ যাওঁ। এইখন তৰুণ গগৈ ডাঙৰীয়া দিনতে এখন হেৰি কৰিছিলে, অভিনয় কৰিছিলে। আহি পুৰা ভাগৰ লাগি গৈছে একদম, খটখটি উঠি চিৰি উঠি ওপৰত কি আছে আৰু চাওঁ, আৰু কিমান ওপৰলৈ আছে বা। পাহাৰত উঠি আছে নিচিনা লাগিছে, পাহাৰেই। আৰু চাওঁ ভিডিঅ'টো শেষলৈকে চাই দিব পাৰোঁ, কি নতুন উলিয়াব পাৰোঁ, এক্সপ্ল'ৰ কৰিব পাৰোঁ। ময়ো নিজে প্ৰথম আহিছোঁ, গতিকে যোনে শংকৰদেৱ কলাক্ষেত্ৰ দেখা নাই তেওঁলোকে ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব। গতিকে শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি পাৰে। আৰু ওপৰলৈ যাওঁ।
পৰা গুৱাহাটী ভিউ চাব অকলে উঠিলে আৰু ভাল লাগিব। একদম টপ ফ্ল'ৰ ওপৰৰ চিংকত পাই গ'লোহি। আৰু এইফালে এই ভাগ হৈছে আমাৰ গুৰুজনৰ একমাত্ৰ নহয় হৈছে গুৰুজনৰ অন্যতম সৃষ্টি নামঘৰ। তো শংকৰদেৱৰ সেই নামঘৰটো দেখুৱালোঁ আৰু ইয়াৰ ওপৰত আৰু একো নাই, ইয়াৰ তললৈ আছে মৈদাম, ম'হৰ যুঁজ লগা এখন হ'ব পাৰে। মৈদাম ক্ষেত্ৰখনলৈ যাওঁ, চাই থাকিব ডাঙৰ ডাঙৰ গছ, সোণাৰু কৃষ্ণচূড়া আৰু এইফালে তলত মিউজিয়াম। গোলকীয় মৈদামখনলৈ যাওঁ। টিকেট ওপৰতে কাটিব লাগিব নেকি? টিকেট ঘৰটো বন্ধ কৰি দিলোঁ। তো আকাশী ৰেল চুড়ন্ত চকুৰি এইটো। তো আকাশী ৰেলদি যাওঁ, টিকেট এটা কাটি লওঁ। আৰু ৰেলটো কিমান? 50 টকা এজন। হা? অকলে এতিয়া লগত কোনো নাই। নাই, এতিয়া বেলেগ কামতহে আহিছিলোঁ, অকলে ঘূৰিব লাগিব। টিকেট ল'লোঁ এইটো। ৰেল সেইফালেদি আহিছেগৈ। এপাক ঘূৰি আহোঁগৈ। টিকেট এইটো ল'লোঁ, অকলে যাব লাগিব। নিব নাই পাত্তা নাই। ৰেল কা সফাৰী এডাল চিৰিতে, অ' মাই গড, এডাল চিৰি মই চোৱাই নাছিলোঁ, দুডাল চিৰি বুলি ভাবিছিলোঁ। জয় বজৰং বলী, এডাল চিৰি এতিয়া চাই লওক, এডাল চিৰি এডাল চিৰি থাকোঁ কৃষ্ণ চৰি, এডাল চিৰি গৈ আছোঁ এতিয়া মই। মাই গড, নামটো ভাল চিনা লাগিছে। ভিডিঅ' কৰিছোঁ, ৰিক্সটো নেনা পাৰে কাৰণে ভিডিঅ' কৰিবৰ কাৰণে মই উঠিলোঁ, এইবিলাক কমিছে। কয়লা চলা ৰেলতো হেৰিকৈ গৈছে, কেৰাচিন তেলত চলি চাব লাগে। মেচিন সৌজনৰ হাতত আছে।
ৰজনে অফ কৰিলে ঝটকাটো ভাল দিলে তো ইয়ে ভৱেন্দ্ৰনাথ শইকীয়া শিশু উদ্যান মই শিশুৱে হ'লোঁ আজি আৰু तो म्यूजियम के अंदर क्या है वो तो दिखाना भूल ही गया अनुसंधान कक्ष क्या है ये तो ये काठर आर्किटेक्चर यह क्या है पोलू पता नहीं खोपात मांगला ये पता नहीं কানাই বৰশী বোৱা নাও ফটো আৰু ভিডিঅ'গ্ৰাফী কৰা নিষেধ কৰিছে চ' মই বাহিৰৰ পৰাই কৰিছোঁ নকৰা ভিডিঅ'ৰ ভিতৰত লিখা আছে যেতিয়া সেইটোৰ ভিতৰত ভিডিঅ' কৰাটো প্ৰহিবিটেড কৰি দিছে চ' মই বেছি ভিডিঅ' নকৰোঁ অকমান্যতা হ'ব সেইটো বস্তুবিলাক হেৰি কৰিব নালাগে চ' দুটামান ভিডিঅ' কৰি মানে ফাষ্ট ফৰৱাৰ্ড কৰি দিম আৰু ভিডিঅ'বোৰ সিমানে সব চাবলৈ নাপাব তাৰ বাবে ক্ষমা বন্ধ কৰি দিছে ষ্ট্ৰিক্টলি প্ৰহিবিটেড কিন্তু চবেই ভিডিঅ' কৰি আছে চ' মই ওলাব সময়ত অকণমান ভিডিঅ' কৰি দিওঁ দেখুৱাই দিওঁ ভিতৰত কি আছে চমুকৈ চামেৰি এটা এয়া মাটিৰ নিৰ্মাণ কৰা বাচন বৰ্তন এতিয়া চৰিয়া টেকেলি বতাহ শৰাই ঢোল মৃদং এইবিলাক কপালি নেকি কপালি মুখা মুখা লক্ষ্মীনাথ বেজপুৰৰ সংগ্ৰহালয় বৰেণ্য ব্যক্তিৰ প্ৰতিকৃতি পীঠিকা ইয়াৰ ভিতৰত আছে বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পোছাক ৰাভা কছাৰী মিচিং বড়ো মিচিং তিৱা বড়ো ডিমাচা এইসকলৰ সাজ পোছাক আৰু ওপৰলৈ কি আছে বলকচোন চাওঁ ওপৰলৈ যি আছে যে থাকক আৰু চব দেখুৱালে গেল নহয় নাযাওঁ তো ভিডিঅ'টো ইমানেই গোটেইখিনি দেখুৱাৰতো মোৰ কোনো অধিকাৰ নাই আৰু যিখিনি দেখুৱাইছোঁ তাত মোৰ অধিকাৰ নাই বাৰু দেখুওৱা তথাপিও দেখুৱাইছোঁ যাতে অধিক লোকে জানক কি আছে মোবাইলত দেখাতকৈ প্ৰত্যক্ষ দৰ্শন সিমানটো প্ৰত্যক্ষ দৰ্শনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে গতিকে মোৰ উদ্দেশ্য ইয়াত থকা কোনো সম্পদৰ গুণ গৰিমা নষ্ট কৰা নহয় চ' আপোনালোক আহিব চাবলৈ মোৰ উদ্দেশ্য হৈছে যিমান পাৰে সিমান লৌকিক ভিডিঅ'ৰ জৰিয়তে এই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰলৈ সকলোকে আকৰ্ষণ কাঢ়ি অনা যাতে তেওঁলোকে অধিক লোকে আমাৰ এই কলাক্ষেত্ৰখন ৱৰ্ল্ড হেৰিটেজ চাইট যি হওক ইণ্ডিয়াৰ এখন ঐতিহ্যমণ্ডিত ঠাই হিচাপে স্বীকৃতি পাব পাৰে তো ইমানেই আহিব সকলো চাবলৈ ধন্যবাদ অ'কে ভিডিঅ' শেষ কি আছে দেখুৱালৰ ভিতৰত এক্সিট মেনেল এলিয়া এক্সিট প্ৰস্থান অ'কে বাই